হাই ফ্ৰেণ্ডছ, মৌচুমীজ লাইভৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অনুৰোধ কৰিছোঁ, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। যদিহে আপুনি মোৰ চেনেলৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাম পাৰৰ মাংস। মই পাৰটো ভালকৈ কাটি বাছি ধুনীয়াকৈ ধুই লৈছোঁ, চাফা কৰি লৈছোঁ। এতিয়া কেৰাহী এখনত তেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হ'ব দিম। এতিয়া তাত গৰম মছলা দি দিছোঁ, ইলাচি, দালচেনি, লং, তাৰপিছত জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। এতিয়া জলকীয়া আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। মাংসখিনি ভালদৰে ভাজি ল'ম। একদম মাংসৰ পৰা তেলটো ওলাই নোযোৱালৈকে মই কম জুইত ভাজি থাকিম। অকণমান নিমখ দি ল'ম। এয়া মাংসৰ পৰা তেলটো ওলাই গ'ল। এতিয়া মই ইয়াতে আলু দি দিম। আলু মই বেছিকৈ দিছোঁ, মানে পাৰ মাংসৰ জোলটো খাই বেছি ভাল লাগে, সেইকাৰণে আলু অলপ বেছি দিলে ভাল হয়। এতিয়া ইয়াতে মই দিছোঁ হালধি, জিৰাৰ গুড়ি, এইবিলাক মই ঘৰতে গুড়ি কৰি লৈছোঁ। আপোনালোকক দেখাম বাৰু ভিডিঅ'টো, ঘৰতে মছলা গুড়ি কৰাৰ ভিডিঅ'টো। দিছোঁ ধনিয়া, গৰম মছলা দিছোঁ, জালুকৰ গুড়ি দিছোঁ অকণমান, আৰু আদা নহৰুৰ পেষ্ট দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম আৰু আলুখিনি নিসিজালৈকে ভাজি থাকিম। মাংসটোতো বাৰু সিজিয়ে গ'ল। পাৰৰ মাংস সিজিবলৈ বেছি টাইম নালাগে, কিন্তু আলুখিনিৰ লগত ভাজিলে মাংসটো কোমল হৈ যাব ধুনীয়াকৈ। সেইবাবে আলুখিনি সিজি নোযোৱালৈকে ভাজি থাকিম। ঢাকন দি ভাজি থাকিম। মই প্ৰায় 20 মিনিটমান ভাজিছোঁ। এতিয়া আকৌ ঢাকনখন খুলি চাই ল'ম। মাংসৰ পৰা তেল বিৰিঙি ওলাইছে। আলুখিনিও ভালদৰে সিজিল। অকণমান লাগি ধৰিছে। আলুখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াতে গৰম পানী দি দিম। পানী অকণমান বেছিকৈ দিছোঁ, এনে পাৰ মাংসৰ জোলটো খাই বেছি ভাল লাগে মাংসতকৈ। সেইবাবে পানী অকণমান বেছিকৈ দিছোঁ। মছলা মই আগতীয়াকৈ দি দিছোঁ গোটেইখিনি। এতিয়া আৰু মছলা দিব লগা নাই। এতিয়া ঢাকন দি ভালদৰে উতলাই ল'ম। মাংসৰ কালাৰটো বৰ ধুনীয়া হৈছে। পাৰ মাংস খাবলৈ বহুত টেষ্টি হয়।
গৰম ভাতৰ জহা চাউলৰ ভাতৰ লগত পাৰ মাংস।